মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি দশম শ্ৰেণীৰ ছায়েন্সৰ শক্তিৰ উৎস চেপ্টাৰ 14 কিছুমান MCQ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চোৱা। 1 নম্বৰ প্ৰশ্ন চোৱা কি দিছে। তলৰ কোনটো নৱীকৰণ শক্তিৰ উৎস নহয়? 4টা দিছে সূৰ্য, জীৱাশ্ম ইন্ধন, বায়ু, পানী। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব জীৱাশ্ম ইন্ধন। এইটো তোমালোকে লিখি ল'বা। নেক্সট কুৱেশ্যন চোৱা। তলৰ কোনটো সৌৰশক্তিৰ আধাৰত নহয়? তলৰ কোনটো সৌৰশক্তিৰ আধাৰত নহয়? ভূতাপীয় শক্তি, বায়ু শক্তি, নিউক্লিয় শক্তি, জৈৱ উপাদান। ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নিউক্লিয় শক্তি। C2 লিখি ল'বা। লিখি ল'লা। নেক্সট কুৱেশ্যন চোৱা। নেক্সট কুৱেশ্যন আছে 3 নম্বৰ। পানী গৰম কৰিবলৈ সৌৰশক্তিৰ জলহিতাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰি সেই দিনটো হৈছে। মানে কোনটো দিনত ব্যৱহাৰ কৰিব নোৱাৰি সুধিছে। শুদ্ধ অপশ্যনটো কোনটো হ'ব? ডাৱৰীয়া দিনত লিখিবা। কোনটো লিখিবা? ডাৱৰীয়া দিনত। নেক্সট কুৱেশ্যন চোৱা। তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয়? খৰি, গোবৰ গেছ, নিউক্লিয় শক্তি, কয়লা। ইয়াৰ শুদ্ধ অপশ্যন কোনটো লিখিবা? শুদ্ধ অপশ্যনটো লিখিবা নিউক্লিয় শক্তি। C2 শুদ্ধ, নিউক্লিয় শক্তি। নেক্সট কুৱেশ্যন চোৱা। 5 নম্বৰ। তলৰ কোনটো জীৱাশ্ম ইন্ধন নহয়? তলৰ কোনটো জীৱাশ্ম ইন্ধন নহয়? নিউক্লিয় শক্তি, প্ৰাকৃতিক গেছ, কয়লা, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব চোৱা? নিউক্লিয় শক্তি। কোনটো হ'ব? এইটো শুদ্ধ, নিউক্লিয় শক্তি। লিখি ল'বা। 6 নম্বৰ চোৱা। তলৰ কোনটো সমুদ্ৰৰ পৰা প্ৰাপ্তি নহয়? জোৱাৰ ভাটাৰ শক্তি, তৰংগ শক্তি, ভূতাপীয় শক্তি, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভূতাপীয় শক্তি। কোনটো হ'ব? B2 হ'ব। B2 লিখি ল'বা। ভূতাপীয় শক্তি। নেক্সট কুৱেশ্যন চোৱা। 7 নম্বৰ। তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়? জীৱাশ্ম ইন্ধন, বায়ু শক্তি, নিউক্লিয় শক্তি, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিউক্লিয় শক্তি। C2 শুদ্ধ হ'ব। লিখি ল'বা। লিখি ল'লা। 8 নম্বৰ চোৱা। তলৰ কোনটো অনৱীকৰণযোগ্য শক্তিৰ উৎস নহয়? কয়লা, জীৱভৰ শক্তি, প্ৰাকৃতিক গেছ, জীৱাশ্ম ইন্ধন। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? B2 হ'ব। জীৱভৰ শক্তি লিখি ল'বা। নেক্সট কুৱেশ্যন চোৱা। নেক্সট কুৱেশ্যন দিয়া আছে তলৰ কোনটো আদৰ্শ শক্তিৰ উৎস? এইটো দিছে এইবোৰ মিতব্যয়ী, এইবোৰ সহজে পোৱা যায়। B2। C2 দিছে এইবোৰ সহজে পৰিবহণ কৰিব পাৰি। D2 দিছে ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব চোৱা? D2 হ'ব, ওপৰৰ আটাইকেইটাই হ'ব। লিখি ল'লা। নেক্সট কুৱেশ্যন চোৱা। 10 নম্বৰ প্ৰশ্নটো কি সুধিছে চোৱা। তলৰ কোন অপৰম্পৰাগত শক্তিৰ উৎস নহয়? নিউক্লিয় শক্তি, সৌৰ শক্তি, তাপভিত্তিক শক্তি আৰু ভূতাপীয় শক্তি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তাপভিত্তিক শক্তি। C2 হ'ব। C2 লিখিবা। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিবা আৰু এটা ভাল লগা কমেণ্ট কৰি দিবা আৰু কোনটো চেপ্টাৰ লাগে আগতীয়াকৈ জনাবা।